তাৰপিছত কি লিখা আছে তাৰপিছত লিখা আছে সংখ্যা ৰেখা নাম্বাৰ লাইন মানে কি হয় তাৰপিছত কি লিখা আছে সংখ্যা ৰেখা यानी নাম্বাৰ লাইন সো ইয়াতে চোৱা কি লিখা আছে যি সৰল ৰেখাত মানে এটা সৰল ৰেখা থাকিব ৰেখাত সংখ্যাবোৰ ক্ৰম অনুসৰি চিহ্নিত কৰা হয় মানে এটা সৰল ৰেখা থাকিব তাতে ক্ৰম অনুযায়ী আমি কি কৰো চিহ্নিত কৰো সেইবিলাক সংখ্যাকে আমি কি বুলি কওঁ সংখ্যা ৰেখা বুলি কওঁ আমি যেনেকুৱাকে তোমাক তাক সংখ্যা ৰেখা বোলা হয় সো ইয়াতে কি লিখা আছে যেনেকুৱা চোৱা ইয়াতে 0 আছে 0 আছে 0 ৰ পৰা ইয়াতে আমি কি লিখিছো 0 ৰ পৰা ইয়াতে আমি লিখিছো -1 -2 -3 -4 -5 সো ইফালে মাইনাস দিছো আৰু ইফালে চোৱা ইয়াতে কি আছে 0 ৰ পৰা স্টাৰ্ট কৰি কিনে 1 2 3 4 5 আৰু দিব পাৰো 6 7 8 9 10 -10 -11 -12 এনেকুৱাকে আৰু লিখিব পাৰো ইফালেও অসীম লৈকে লিখিব পাৰো ইফালেও অসীম লৈকে লিখিব পাৰো সো এনেকুৱা ধৰণৰ লিখা পদ্ধতিকে আমি কি বুলি কওঁ নাম্বাৰ লাইন বুলি কওঁ यानी কি বুলি কোৱা হয় সংখ্যা ৰেখা বুলি কোৱা হয় কোৰ পৰা স্টাৰ্ট কৰিছো চোৱা 0 ৰ পৰা স্টাৰ্ট কৰিছো 0 ৰ পৰা ইফালে যিমান কেটা সংখ্যা লৈছো আমি ইফালেও একে সংখ্যা লৈছো ঠিক আছে এই ৰেখাটোকে আমি কি বুলি কওঁ সংখ্যা ৰেখা বুলি কোৱা হয় সো ইয়াতে কি লিখা আছে হোফালে গলে সংখ্যা বৃদ্ধি পায় আমি হোফালে যদি যাও তেতিয়ালে সংখ্যাবিলাক কি হৈ যাব বৃদ্ধি হ'ব বুজি পাইছা আৰু কি লিখিছে বাওফালে গলে সংখ্যা হ্ৰাস পায় তাৰ মানে সংখ্যাবিলাক বাওফালে যিমানে যাম আমি আমাৰ সংখ্যাবিলাক কি হ'ব কমি যাব সো 0 -1 -2 -3 -4 -5 মানে বাওফালে আহি আছো মানে নাম্বাৰ তোমাৰ কি হৈ আছে কমি গৈ আছে আৰু হোফালে যাম মানে কি হৈ আছে নাম্বাৰবিলাক বৃদ্ধি হৈ আছে তো এইবিলাককে আমি কি বুলি কওঁ এইবিলাকে সংখ্যা ৰেখা বুলি কোৱা হয় এনেকুৱা এটা ৰেখাতে দিছো না নাই তো ইয়াতে ৰেখাৰ মাজত আমি কি কৰিছো ইয়াতে তোমাৰ 0 ৰাখিছো তাৰ পিছত 1 তাৰ পিছত 2 তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 5 6 7 8 9 10 এনেকুৱাকে লিখিব পাৰো সো ইয়াতে চোৱা ইফালে আছে -1 -2 -3 -4 -6 -5 এনেকুৱাকে আমি কি কৰিব পাৰো লিখিব পাৰো সো এনেকুৱা ধৰণৰ প্ৰচেছটোকে আমি কি বুলি কওঁ সংখ্যা ৰেখা বুলি কওঁ यानी নাম্বাৰ লাইন বুলি কওঁ